নমস্কাৰ স্বাগতম জনাইছো মোৰ লগতে ৰংগৰ অসম ৱেব চেনেলৰ তৰফৰ পৰা যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো দবাই ৰাখক যাতে আগলৈ যিকোনো ভিডিও আপলোড কৰিলে প্ৰথমতে নটিফিকেশন আপোনাৰ তালৈ গুচি যায় আজিৰ এইটো ভিডিওত কথা পাতিম খুব এটা গুৰুত্বপূৰ্ণ বিষয় চৰকাৰে লকডাউনৰ সময়ত ঘোষণা কৰা মতে ফ্ৰী সিলিন্ডাৰ বা যিমান সাহায্য স্কলাৰশিপ বা সরকারি আসনিৰ জৰিয়তে আপোনাৰ একাউণ্টত যেটো একাউণ্টত টকা সোমায় সেই টকাখিনি চেক কৰিবৰ কাৰণে আপুনি এতিয়া সিএসপিত যাব নালাগে বেংকত যাব নালাগে নাইবা এটিএমত হাৰি পাতিব নালাগে নিজৰ মোবাইলতে ইয়াৰ সবিশেষ চাব পাৰিব গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব যাতে কেনেকৈ চেক কৰিব লাগে হেতু আপুনি নিজে ধৰিব পাৰে তো আৰু এটা কথা জনাই দিছো যদি আপুনি কোভিড-19 বা করোনা ভাইরাসৰ গোটেই পৃথিৱীৰ সবিশেষ তথ্য জানিব বিচাৰে তাৰ কাৰণে কোনো ওয়েবসাইটত সার্চ কৰিব নালাগে বা কোনো নিউজ বিচাৰিব নালাগে এটা এপছৰ জৰিয়তে আপুনি চাব পাৰিব হেতু এপছৰ লিংক ডেসক্ৰিপশন বক্সত দিয়া হৈ আছে কোভিড-19 লাইভ গ্লোবাল স্ট্যাটাস হেতু আপুনি নিজৰ মোবাইলতে সফটওয়্যাৰৰ জৰিয়তে চেক কৰিব পাৰিব মাত্ৰ 3 MB সফটওয়্যাৰ আছে এতিয়াই ডাউনলোড কৰি লওক গোটেই পৃথিৱীৰ সবিশেষ তথ্য জানি থাকক তো এতিয়া বিশেষ কথা নাপাতি স্কিপ নকৰাকৈ হেকলৈকে চাওক ভিডিওটো মই আৰম্ভ কৰিছো ভিডিও ইয়া চাওক মোৰ মোবাইল স্ক্ৰিনত আহিছো ইয়াত আপুনি সার্চ কৰক PFMS এটো গুগলত সার্চ কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস ওলাই আহিব মই ডেসক্ৰিপশন বক্সত লিংক দি দিম আপোনালোকক এটো চেক কৰিবৰ কাৰণে সার্চ কৰাৰ পিছত PFMS সার্চ কৰাৰ পিছত যেটো মই পেজ খুলিলো তাৰ পৰা চাওক এনেকুৱা এটা পেজ আহিল ইয়ানি লগইন কৰিব নালাগে একো কৰিব নালাগে ইয়া মই আপোনাক পেজটো দেখুৱাই দি আছো পেজটোত কি আছে ইয়াত চাওক পাবলিকেশনছৰ নো ইয়োৰ পেমেন্টস যেটো আছে আমি হেতুতে ইয়াৰ সবিশেষ চাব পাৰিম মই আকৌ কৈ দি আছো নো ইয়োৰ পেমেন্টছত টাচ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খুলি আহিল খুলি আহাৰ পিছত আপুনি প্ৰথমতে বেংকৰ নাম ইনপুট কৰিব লাগিব মই আকৌ এবাৰ বেক কৰি দিছো বেক কৰি আপোনাক দেখুৱাই আছো কেনে ধৰণে সোমাব লাগে এটো তললৈ আহক চাওক নো ইয়োৰ পেমেন্ট টাচ কৰাৰ লগে লগে আপোনাৰ এটো পেজ আহিব ইয়াত লগইন কৰিব নালাগে মই যেনেকৈ এটা একাউণ্ট দি আপোনাক দেখুৱাই আছো কটাক মহিন্দ্ৰা বেংকৰ একাউণ্ট মই সোমাম ইয়াত চাওক মই কটাক বুলি লিখি দিছো প্ৰথমত লগে লগে মহিন্দ্ৰা বেংকটো অটোমেটিক্যালি আহি গল তো মই এতিয়া কটাক মহিন্দ্ৰা বেংক সিলেক্ট কৰি লৈছো আৰু মই একাউণ্ট নম্বৰটো কপি কৰি আনিম ইয়া চাওক মই একাউণ্ট নম্বৰ কপি কৰি আনিলো ইয়াত পেস্ট কৰি দিলো আকৌ একাউণ্ট নম্বৰ ইনপুট কৰিব লাগে দুটা যাতে সেম হয় তাৰ কাৰণে এটো ম্যাচ কৰি দিব দিছে তাৰ পিছত আহিব এটা ক্যাপচা ফিল আপ কৰিব লাগিব চাওক ইয়াত কোনো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ নালাগে অকল একাউণ্ট নম্বৰ আৰু বেংকৰ নামটো জানিলে হৈ গল আৰু যদি ক্যাপচাটো আপোনাৰ বুজিবলৈ টান হয় ৰাইট সাইডত চাওক কলা বক্সত ৰিফ্ৰেশ আছে তাত মাৰিলে আপোনাৰ ৰিফ্ৰেশ চেঞ্জ হৈ যাব মই এটো ক্যাপচা মাৰি সাবমিট দিয়াৰ লগে লগে চাওক তলত লিখা আহিছে নো ৰেকৰ্ড ফাউণ্ড তাৰমানে মোৰ এটো একাউণ্টত সৰকাৰি আসনিৰ কোনো পইচা সোমোৱা নাই যদি সোমালেহেতেন তেনেহলে তলত এটা বাৰ আহিলেহেতেন তাত সবিশেষ লিখা থাকিলেহেতেন তো এনে ধৰণে আপোনাৰ মোবাইলৰ জৰিয়তে সৰকাৰি অনুদান বা সাহায্য বা গ্যাস সিলিন্ডাৰৰ পইচা স্কলাৰশিপৰ পইচা যিকোনো পইচা সোমালে আপুনি এনে ধৰণে আপোনাৰ একাউণ্টৰ সবিশেষ চেক কৰিব পাৰিব তো ভিডিওটো যদি ভাল লাগিছে নিশ্চয় ফ্ৰেণ্ডসকলৰ লগত শেয়াৰ কৰিব লাইক কৰিব ভাল কমেন্ট কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাই ৰাখক ধন্যবাদ